যদি আপোনালোকৰ ঘৰত ইণ্ডিয়ান গেছ আছে হয়তো আপুনি সেই ইণ্ডিয়ান গেছ কেতিয়াবা বুকিং কৰিবলগীয়া হ'লে আপোনাৰ মোবাইলৰ পৰা মিছ কল মাৰি আপুনি বুকিং কৰিবলগীয়া হয় কিন্তু অনলাইন এপ্লিকেশ্যন মাধ্যমেৰে কেনেকৈনো ইণ্ডিয়ান গেছ আপুনি বুকিং কৰিব পাৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক গোটেইখিনি কথা আপুনি জানিব পাৰিব অনলাইন এপ্লিকেশ্যনৰ মাধ্যমেৰে কেনেকৈ ইণ্ডিয়ান গেছ বুকিং কৰিব পাৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অন কৰিব প্লে ষ্ট'ৰ অন কৰি কিনে আপুনি ইয়াতে সাৰ্চ কৰিব ইয়াতে আপুনি সাৰ্চ কৰিব ইণ্ডিয়ান অইল সাৰ্চ কৰিব সাৰ্চ কৰি ক্লিক কৰাৰ পিছতে যিটো ইণ্ডিয়ান অইল 1 যিটো এপ্লিকেশ্যন হয় এইটো ওপেন হ'ব এইটো আপুনি ইনষ্টল কৰি ল'ব ইনষ্টল কৰি আপুনি আপোনাৰ মোবাইল দি ৰেজিষ্টাৰ কৰি ল'ব লাগিব একাউণ্ট বনাই ল'ব লাগিব যেটো মোৰ মোবাইলত আগৰ পৰা হৈ আছে তো গতিকে মই ইয়াতে ওপেন দেখাইছে মই ওপেন কৰি দিছোঁ ওপেন কৰাৰ পিছতে ইয়াতে আপোনাৰ অপচন আহিব মই দেখুৱাই আছোঁ কেনেকৈ আহিব এটা অহাৰ পিছতে ইয়াতে আপুনি চাব কেইবাটা অপচন আহিব যেনেকৈ আপোনাৰ ইয়াতে আহিব মাই ফেভাৰিট এই অপচনটো যিটো আপুনি যদি গেছটো আপুনি বুকিং কৰিব বিচাৰে ইয়াতে আপুনি গেছটো মানে ইয়াতে ৰিফিল অৰ্ডাৰ আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে মোৰ ইয়াতে দেখাইছে যেহেতু মোৰ যেহেতু আগৰ পৰা গেছ বুকিং হৈ আছিলে গতিকে ইয়াতে তেনেকৈ দেখাইছে এই অপচনটো ক্লিক কৰাৰ পিছতে আপোনাক ডেলিভাৰী অপচন দেখাই দিব তাৰপিছত তিনিটা অপচন দেখাব যেনে নৰ্মেল ডেলিভাৰী দেখাব তৎকাল ডেলিভাৰী দেখাব বা প্ৰিফাৰ্ড ডেলিভাৰী দেখাব আপোনালোকে কি কৰিব তৎকাল ডেলিভাৰী যিটো অপচন হয় ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনাৰ যিটো ইণ্ডিয়ান গেছ হয় এইটো বুক হৈ যাব আৰু বুক কৰাৰ পিছত যদি আপুনি বুকিং হিষ্ট্ৰী চাব বিচাৰে ইয়াতে আপুনি বুকিং হিষ্ট্ৰী দেখিছেনে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি গোটেই কেতিয়া কোনদিনাখন আপুনি গেছ বুকিং কৰিছিলে বা বুকিং নাম্বাৰ ৰেফাৰেঞ্চ ডেট এইবিলাক আপুনি দেখিবলৈ পাব তাৰপিছতে আপোনালোকৰ ইয়াতে দেখাই দি আছোঁ আপুনি ইণ্ডিয়ান যিটো অপচন আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে ফেমিলি বুকিং কৰিব পাৰিব চেঞ্জ ডিষ্ট্ৰিবিউটৰ আপুনি যদি যিটো ডিষ্ট্ৰিবিউটৰৰ পৰা আপুনি গেছ আগতে আনিছিলে সেইটো আপুনি চেঞ্জ কৰি ল'ব পাৰিব ইয়াতে ক্লিক কৰি এড্ৰেছ চেঞ্জ কৰিব পাৰিব আৰু যদি আপুনি বিচাৰে KYCও আপুনি আপোনাৰ মোবাইলতে এই অপচনটোত ক্লিক কৰি কিনে আপুনি KYCও আপুনি বায়োমেট্ৰিক ফ্ৰেছ এপ্লিকেশ্যন ডাউনলোড কৰি পেলাই আপুনি KYC আপোনাৰ মোবাইলতে আপুনি দিব পাৰিব ইয়াৰ পিছত তেনেকুৱা বহুতো ধৰণৰ অপচন আছে এই এপ্লিকেশ্যন নেম চেঞ্জ কৰিব পাৰিব ঠিক আছে তাৰপিছতে আপোনাৰ ইয়াতে বহুত কিটা অপচন আছে এইবিলাক অপচন চাই কিনি অতি সহজতে আপুনি এই এপ্লিকেশ্যনটোৰ মাধ্যমেৰে ঘৰতে বহি আপোনাৰ যিটো ইণ্ডিয়ান গেছ আপুনি বুকিং কৰি ল'ব পাৰিব গতিকে আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ